নমস্কাৰ আৰপিসি অল ইন অলৰ আজিৰ বিশেষ অনুষ্ঠান আপোনাৰ প্ৰশ্ন মোৰ উত্তৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো দৰ্শকসকল আজি প্ৰশ্ন শিতানৰ পৰা প্ৰশ্নসমূহ লৈছো প্ৰথম প্ৰশ্নটো কৰিছে ডিজু ভৰালী যোগীখোপাৰ পৰা তেখেতে সুধিছে তুমি কিমান চনৰ পৰা কালচাৰেল জগতত জড়িত উত্তৰটো হ'ল মই সৰুৰে পৰাই কালচাৰেল জগতৰ লগত জড়িত প্ৰফেশনাল হিচাপত ক'ব গ'লে মই 2010 চনৰ পৰাই কালচাৰেল জগতৰ লগত অতঃপ্ৰতভাৱে জড়িত 2 নম্বৰ প্ৰশ্নটো কৰিছে গোবিন্দৰাজে গৰেশ্বৰৰ পৰা তেখেতে সুধিছে তুমি এতিয়া নাটক কৰিব এৰিলা নেকি নাই গোবিন্দা মই নাটক কৰি আছো সময় সুযোগ পালে নাটক কৰো আৰু 3 নম্বৰ প্ৰশ্নটো কৰিছে নৱকুমাৰে তেখেতে পাঠশালাৰ পৰা প্ৰশ্নটো কৰিছে তেখেতে সুধিছে তোমাৰ খবৰ ভালনে ভাল নবদা ভালে আছো বৰ্তমান 4 নম্বৰ প্ৰশ্নটো কৰিছে বাবলুই উত্তৰ গুৱাহাটীৰ পৰা তেখেতে সুধিছে আপোনাক বৰ্তমান দেখাই নাপাওঁ আপুনি বৰ্তমান ক'ত আছে মই বৰ্তমান ঘৰতে লকডাউনৰ বাবে চৰকাৰৰ এছঅপি মানি মই বৰ্তমান ঘৰতে আছো 5 নম্বৰ প্ৰশ্নটো কৰিছে গুৱাহাটীৰ পৰা বদতি হৈকিয়াই তেখেতে সুধিছে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি নাই মোৰ গাৰ্লফ্ৰেণ্ড নাই মই বিবাহিত 6 নম্বৰ প্ৰশ্নটো কৰিছে ৰাণা আহমেদে নগৰপাৰাৰ পৰা তেখেতে সুধিছে তুমি এতিয়া কবিতা লিখিব এৰিলা নেকি নাই ৰাণা কবিতা লিখিবলৈ মই এৰা নাই যথেষ্ট ব্যস্ততাৰ মাজত থাকো এই ব্যস্ততাৰ মাজত যিখিনি সময় উলিয়াব পাৰো নিজে সেইখিনি সময়ত পাৰিলে দুই এটা কবিতা লিখো আৰু 7 নম্বৰ প্ৰশ্নটো কৰিছে মোহাম্মদ বাৰিয়াগম আলী হুছেনে তেখেতে সুধিছে আপোনাক বৰ্তমান ভিডিঅ'ৰ জৰিয়তে দেখা পাই আছো আপোনাক বাস্তৱত বহু দিন হ'ল লগেই পোৱা নাই নিশ্চয় পাবি লগ লকডাউন খুলক পৰিস্থিতিবিলাক ভাল হওক তেতিয়া নিশ্চয় ওলাম বৰ্তমান ঘৰতে আছো ওলালে নিশ্চয় লগালগি হ'ম ভালদৰে কথাও পাতিম আমি ভাল লাগিল আপোনালোকে বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে প্ৰশ্ন কৰাৰ বাবে আৰু আপোনালোককো আমাৰ আৰপিচিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছো লগতে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো প্ৰিয় দৰ্শকসকল আপোনালোকে যদি আপোনালোকৰ যিকোনো প্ৰশ্ন আমালৈ প্ৰেৰণ কৰিব বিচাৰে তেনেহলে আমাৰ হোৱাটছআপ নম্বৰ 9101488890 অথবা মেছেঞ্জাৰত আমালৈ প্ৰশ্নসমূহ প্ৰেৰণ কৰিব পাৰে ধন্যবাদ